নমস্কাৰ, মোৰ নাম শ্ৰী কবিতা দেৱী। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম জাগৃতি। কবি নৱজ্যোতি শইকীয়া। শেষ নিশাৰ নিস্তব্ধতাত তোমাৰ সন্তাক কলিজাত লৈ উৰি ৰাতিৰ মাদকতাত মগ্ন বিভোৰ হৈ প্ৰেম বাঢ়ি যায়। হৃদয়ৰ নুশুকোৱা ঘাঁবোৰ তোমাৰ হাতৰ লাহি আঙুলিৰ পৰশত মেঘমলাৰ ৰাগ হৈ স্বপ্নৰ দেশত ভ্ৰমণ কৰে। কাচিজোন হৈ নামি আহে পোহৰৰ কঠীয়া সিঁচি হৃদয়ৰ ফুলাম দলিচাত বাটৰ কাঁইটবোৰে তেজৰ ফাকু সিঁচি যায় তোমাৰ হালধীয়াখিনি। সেউজীয়াবোৰ শিপাই শিপাই পল্লৱিত হয় মাটিৰ গভীৰতা। টোপনিৰ পৰা জগাবলৈ প্ৰেমৰ কবিতাবোৰে বাহ লৈ মোৰ হৃদয়ৰ ভাড়াঘৰত। ধন্যবাদ।